নমস্কাৰ বন্ধুসকল, ভাৰতত পোৱা গৈছে মঙল গ্ৰহৰ দৰে একে এডোখৰ ভূমিস্থল, যাক লৈ গোটেই বিশ্বতে লাগিছে খলকনি। আজি আপোনালোকক এই ভিডিঅ'টিত দেখুৱাম এইডোখৰ ঠাই, যাক লৈ ভাৰতে এতিয়া বিশ্বতে বাহ পাবলৈ সক্ষম হৈছে। লগতে আপুনিও এজন ভাৰতীয় হিচাপে গৌৰৱান্বিত অনুভৱ কৰিব। গতিকে ভিডিঅ'টি চাই থাকক সম্পূৰ্ণকৈ আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, তেতিয়াহে মই আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম। লগতে নতুনকৈ আহিছে চেনেলটো, গতিকে ছাবস্ক্ৰাইব নিশ্চয় কৰিব, কাৰণ এই ধৰণৰ গোপন তথ্য কেৱল অসমীয়া গাইডতহে পাব আৰু সকলোতকৈ আগেই চাব পাৰিব। বন্ধুসকল, ভাৰতত পোৱা গৈছে মঙল গ্ৰহৰ দৰে এডোখৰ ঠাই, যাক লৈ এতিয়া ইছৰো মানে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বহুত সুখী। গুজৰাটৰ কচ্ছৰ ধাৰ্মিক স্থল মাতানো মদ নামৰ ঠাইত পোৱা গৈছে মঙল গ্ৰহৰ নিচিনা এক ভূমিস্থল। বৈজ্ঞানিকে জনায় যে মঙল গ্ৰহৰ দৰে একেই ভূমিস্থল একমাত্ৰ গুজৰাটৰ মাতানো মদ নামৰ অঞ্চলতহে পোৱা গৈছে। এইটো কথা বিশ্বতে প্ৰচাৰিত হৈছে আৰু ইয়ালৈ বিশ্বৰ বিভিন্ন দেশৰ পৰা বৈজ্ঞানিকৰ আগমন ঘটিছে। ইয়াৰ লগতে ভাৰতৰ ইছৰো, IIT খড়গপুৰ আৰু জিঅ'লজিকেল ৰিচাৰ্চ চেণ্টাৰ হায়দৰাবাদেও এই ঠাইত নিজাববীয়াকৈ অনুসন্ধান চলাই আছে। IIT খড়গপুৰৰ ভূশাস্ত্ৰ বিভাগৰ অধ্যক্ষ P. চাইবেলগুপ্তাই জনায় যে এই মাতানো মদ নামৰ ভূমিস্থলৰ অধ্যয়নে ভৱিষ্যতে নাছা আৰু ইছৰোৰ মঙল গ্ৰহৰ অভিযানত বহুত গুণে সহায়ক হৈ পৰিব, কাৰণ এই অঞ্চলটোত পোৱা গৈছে জেৰ'চাইট নামৰ এবিধ ধাতু, যি নেকি মঙল গ্ৰহৰ মাটিতো এই জেৰ'চাইট নামৰ ধাতুবিধ পোৱা যায়। ইয়াৰ ফলত এই অঞ্চলটো ভালদৰে অধ্যয়ন কৰিলে মঙল গ্ৰহৰ অভিযানত ব্যৱহাৰ কৰা মহাকাশযানবোৰ মঙল গ্ৰহত লেণ্ড কৰিবলৈ তেনেই সহজ হৈ পৰিব। এই অঞ্চলডোখৰ বাৰ্তা বিশ্বজুৰি বিয়পি যোৱাৰ পাছত আমেৰিকাৰ ৱাশ্বিংটনৰ বিশ্ববিদ্যালয়ৰ কেইজনমান বৈজ্ঞানিক মাতানো মদ নামৰ অঞ্চলত ভূসন্ধান কৰিবলৈ আহে। তেওঁলোকে কয় যে এইডোখৰ ঠাই মঙল গ্ৰহৰ খনিজ বিজ্ঞানৰ অনুসন্ধান কৰিবলৈ একেবাৰে উত্তম ঠাই। এই ঠাইডোখৰত কেৱল 10 লাখ টকা আৰু 3 বছৰৰ সময় খৰচ কৰি এই সাফল্য পাবলৈ সক্ষম হৈছে ভাৰতৰ বৈজ্ঞানিকে। ভাৰতৰ বৈজ্ঞানিক অৰ্থাৎ ইছৰোৱে কয় যে গুজৰাটৰ কচ্ছ অঞ্চলৰ এই মাতানো মদ ঠাইডোখৰত অধ্যয়ন কৰি মঙল গ্ৰহৰ উৎপত্তি, গ্ৰহটোৰ বয়স আৰু অতীজৰ পৰা বৰ্তমানলৈকে মঙল গ্ৰহত হোৱা বাতাৱৰণ, জলবায়ু আদি সকলো কথা জানিব পাৰিম। বন্ধুসকল, আজিলৈ ইমানেই। এনেধৰণৰ নতুন তথ্য পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।